এই কেমেৰাত মহ আহি থকা দেখিছোঁ মানে খুব গৰম এই গৰমৰ কাৰণে আচলতে দৰ্জাখন খোলা আছিলে আৰু সেইকাৰণে কিজানি মহ আহিছে এই ভিডিঅ'টো বেয়া হ'লেও কোনো বেয়া পাব নালাগে কথাখিনিত মানে গৰম খুব পৰিছে আৰু মহবিলাক সোমাই আহিছে সেই ভিডিঅ'টো এই মহখিনি দেখি কিনে কোনো ভুল বুজিব নালাগে মহ কিছুমান আহি আছে আৰু মোৰ এই দেখিছে চাগে মই এনেই একচুৱেলি টপা নহয় তথাপিতো অকণমান ঘৰুৱা মাংগলিক অকণমান নিয়ম আছিলে সেই মাংগলিক নিয়মটো কৰিব যাওঁতে আচলতে চুলি কাটিব লগা হ'ল 21 এপ্ৰিলত আৰু তাৰপিছত এনেধৰণে খুব নিজকে লাগিছে তথাপিতো বহিছোঁ আৰু পাংখু ঘৰৰ ওচৰৰে ল'ৰা তাৰ লগত অকণ কথা পাতো বুলি বহিলোঁ নমস্কাৰ কথাশিল্পৰ আজিৰ এই ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনাইছোঁ আপুনি বাৰু কবিতা আবৃত্তি কৰিছেনে বা কবিতা পাঠ হ'লেও কৰিছেনে আজিলৈকে নিশ্চয় কৰিছে স্কুলীয়া জীৱনত আমি সকলোৱে কবিতা পাঠ কবিতা আবৃত্তি ইত্যাদিবিলাকত জড়িত হৈ থাকোঁ আজি আমাৰ এই ভিডিঅ'টি যিগৰাকী অতিথি সেইগৰাকী 11 বছৰীয়া এটি শিশু আৰু এই শিশুটিয়ে 8 বছৰ বয়সতেই প্ৰায় 26টাকৈ ভাষাত কবিতা আবৃত্তিয়ে হওক বা পাঠেই হওক আবৃত্তি বা পাঠ কৰি ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে আচৰিত এটি শিশু আৰু এই শিশুটিৰ লগত আজি আমি কথা পাতিম শিশুটি বহু দূৰৰ নহয় তিনিচুকীয়া জিলাৰ কাকপথাৰ এটি শিশু আৰু শিশুটিৰ নাম হ'ল প্ৰাংশু চেতিয়া শিশুটিয়ে যেতিয়া কথা কয় কথা কোৱাৰ যিটো ভংগীমা আপুনি আচৰিত হ'ব বিভিন্ন প্ৰতিবাৰে তেখেতে সমৃদ্ধ হৈ আছে এগৰাকী শিশু আৰু এই শিশুটিৰ লগত কথা পাতিম তেখেতৰ মুখেদি আমি নাটকৰ সংলাপ শুনিম বিহুৰ গান শুনিম তেখেতে কেনেধৰণে 26টাকৈ ভাষাত বিভিন্ন ভাষাত তেখেতে কবিতা আবৃত্তি কৰিবলৈ ইমান অনুপ্ৰাণিত হৈছে কথাবিলাক পাতিবলৈ চেষ্টা কৰিম আহক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কথাশিল্পৰ আজি আমাৰ অতিথি প্ৰাংশু চেতিয়া আৰু প্ৰাংশুৰ লগত আমি পোনে পোনে কথা পাতিম প্ৰাংশু তোমাৰ পৰিচয়টো দিয়াচোন তুমি নিজে ধুনীয়াকৈ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰাংশু চেতিয়া মই কাকপথাৰ শান্তিপুৰত থাকোঁ ক'ত পঢ়ি আছা তুমি মই ৰাধাকৃষ্ণন একাডেমি কাকপথাৰ ক্লাছ 7ত প্ৰাংশুৱে কি কৰি ভাল পোৱা কিহত মানে দিনটো সময় পাৰ কৰা কিতাপ পঢ়াৰ বাহিৰে আৰু মই বাৰিষা কালত বৰশী টোপাওঁ খৰালি কালত মই ছবি আঁকো গীটাৰ বজাওঁ ঢোল বজাওঁ মানে তুমি কিতাপ পঢ়াৰ উপৰিও আৰু খেলা ধূলাৰ লগত কিবা জড়িত মই গধূলি সময়ত ক্ৰিকেট খেলিবলৈ যাওঁ বেডমিণ্টন খেলোঁগৈ তোমাৰ প্ৰাংশুৰ ঘৰত কোন কোন আছে এতিয়া মোৰ ঘৰত মা দেউতা ককা আইতা দাদা বৰমা মা কি কৰে মোৰ মায়ে টিচাৰ কৰে আৰু দেউতাই একেই টিচাৰ কৰে মানে তোমাৰ মা দেউতা দুয়োগৰাকী শিক্ষক আৰু প্ৰাংশুক যদি মই সুধোঁ যে প্ৰাংশুৱে অকণমান নাম কমাবলৈ সক্ষম হৈছে বিভিন্ন ক্ষেত্ৰত আমি যদি ছায়েন্স লেভেলতে চাওঁ বা বিভিন্ন কবিতা লেভেলতে চাওঁ কিছু নাম কমাবলৈ সক্ষম হৈছে আৰু তুমি ৰাইজে তোমাক যথেষ্ট মৰম দিছে সেইকাৰণে তোমাক আজি আমি মাতি আনিছোঁ অকণমান কথা পাতিম বুলি তোমাক যদি মই প্ৰথমেই কওঁ যে তুমি যিখিনি তোমাৰ প্ৰতিভা সেই প্ৰতিভাখিনি প্ৰথম তুমি কি উপস্থাপন কৰিব বিচাৰিবা কি দেখাবা তুমি কি ক'বা মই এটা কবিতা আবৃত্তি কৰিম কবিতা আবৃত্তি কৰাচোন মানে বড়ো ভাষাত সিখিৰি আই সিখিৰি ফৈ নং ফৈ आंजों गेलेनि फै आगैजों गेलेनि फै गामो गोथां बाथौ गां रेगे रेगां नुंनि गां दाथां नुं दाथां বড়ো ভাষাত এইটো কোনে শিকালে তোমাক কবিতাটো এইটো অনিতা ব্ৰহ্মা কোন হয় তেখেত যোৰহাটৰ হয় আৰু তুমি তেনেধৰণে বহুত ভাষাতো তুমি কবিতা জানা চাগে অসমীয়াৰ বাহিৰেও কি ভাষাত তুমি জানা মই মালায়ালাম উৰ্দু বঙালী মাৰাঠী তোমাক যদি মই অসমীয়াৰ বাহিৰে বড়োটো ক'লাই আৰু যদি বেলেগ ভাষাৰ কিবা এটা আবৃত্তি কৰিব বা পাঠ কৰিব কওঁ তুমি কোনটো পাঠ কৰিবা মই মালায়ালাম কৰাচোন অকণমান നെല്ലു കുട്ടിക്കൽ തെല്ലു കോരാറില്ല ഉമൈജং നേരത്തെ তুমি 26টা ভাষাত তুমি কি আছিলে সেইটো ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছ মানে তাত মুঠ 26টা মানে 26টা ভাষাত তুমি কবিতা আবৃত্তি কৰিছা 26টা ভাষাত কবিতা আবৃত্তি কৰি এই ৰেকৰ্ডটো কৰিছা এইটো ক'ত মানে কেনেধৰণে হৈছিলে চিলেকশ্যনটো মানে প্ৰথমতে আসামত হৈছিলে তাত মই 14টা নে 15টা দিছিলোঁ তাৰপিছত মেছেজ আহিলে যে ইউ উইল সিলেক্টেড ইন মানে প্ৰথম তুমি 14টা দিছিলা তাৰপিছত বহাই 26টা হ'ল প্ৰথমতে 24টা দিছিলোঁ 24টা 24 দিছিলা তাৰপিছত ক'লে যে ৰেকৰ্ড কৰাই আছে তাৰপিছত মই 26টা দি কৰিলোঁ এইটো কোন চনত পাইছিলা তুমি মই এইটো
21 পাইছিলা তাৰপিছত তুমি এতিয়া আৰু কি কৰি আছা সেই কবিতা আবৃত্তি বা কবিতা পাঠ যেটো কৰিলা তাৰপিছত আৰু কিহৰ লগত জড়িত হৈছা মই আৰ্যভট্ট আৰু এনসিসি লগত জড়িত হৈছো অৰ্থাৎ নেশনেল চিলড্ৰেন সায়েন্স কংগ্ৰেছ তাত তুমি কিবা পদক বা কিবা সন্মান লাভ কৰিছা নেকি হয় মই ডিস্ট্ৰিক্ট আৰু ষ্টেট লেভেলত বেষ্ট চাইল্ড সায়েন্টিষ্ট এৱাৰ্ড লাভ কৰিছো শিশু বিজ্ঞানী সন্মানটো তুমি লাভ কৰিবলৈ সক্ষম হৈছা জুনিয়ৰ এটো কেতিয়া এটো 2023 মানে যোৱাটো বৰ্ষত তুমি লাভ কৰিছা প্ৰাংখৈ মানে এইবিলাক যিবিলাক তুমি কৰিছা কবিতা আবৃত্তি কৰিছা বা সায়েন্স একাডেমিৰ লগতো জড়িত হৈ আছা বঁটাও লাভ কৰিছা এইবিলাক কেনে ধৰণে চলাই নিছা বা তোমাৰ বয়স কিমান হৈছে এতিয়া মোৰ বয়স 11 বছৰ হৈছে 11 বছৰতে তুমি এনে ধৰণে এইবিলাক যি চলাই নিছা তুমি লগতে নিজৰ একাডেমিক কি মানে শিক্ষাৰ হেতু আছেই তুমি এতিয়া যেটো শ্ৰেণীত পঢ়ি আছা স্কুলৰ কথাখিনি আছেই গুটেইবিলাক কেনে ধৰণে নিছা কোন অসুবিধা নহয় নে কোনে গাইড দিয়ে কেনেকৈ গাইড দিয়ে অলপ অসুবিধা হয় মোৰ ফ্ৰেন্ডছবোৰ আছে তেওঁলোকে মোক সহায় কৰি দিয়ে যদি এবসেন্ট থাকো মোৰলে কি লিখালে কি পঢ়ালে এইবোৰ দি দিয়ে আৰু মা দেউতাই কেনে ধৰণে এই কৰে মা দেউতা মোক অকমান দেখাই দিয়ে পঢ়া ক্ষেত্ৰত সহায় কৰে বাকি ক্ষেত্ৰতো সহায় কৰে মানে তোমাৰ প্ৰতিটো খুজতে মা দেউতাই মানে খুব পজিটিভলি তোমাক আগুৱাই নিছে মানে হয় এই আৰু কি পৰিকল্পনা মানে কি ভাবি থৈছা তুমি কিবা এনে ধৰণৰ একদম ডাঙৰ হলে মই আমুক মানে ভাবি থৈছা নেকি কিবা মনত নাই ভাবাই নাই মানে গোলটো আছে কি হেতু আৰু কিন্তু মনৰ ভাব আৰু এটো তুমি হবা নাই হেতু পিছৰ কথা কিন্তু মনত কি ভাবি থৈছা যে বোলে বৈজ্ঞানিক হম মই বোলে আইএস অফিচাৰ হম মই বোলে অফিচাৰ কিবা এনে ধৰণৰ কিবা বা বোলে ৰাজনৈতিক নেতাই হম কিবা এনেকুৱা ধৰণৰ সায়েন্টিষ্ট ৰুলটো ভাল লাগে মানে মনে মনে হেতু মনত পুহি থৈছা আৰু হেতু ভাল লাগে হম বুলি নহয় আৰু ভাল লাগে ইনভেনশন কৰাটো ভাল লাগে আৰু যদি মই কওঁ যে প্ৰাংখুৱে এই যিখিনি কাম কৰি আছে সেই কামখিনি কৰাৰ ক্ষেত্ৰত বা এতিয়া তুমি যেটো কে বছৰ হৈছে তোমাৰ কলা মোৰ 11 বছৰ হৈছে 11 বছৰত তুমি বহুত কৰিছা আজি তাৰিখলৈকে আৰু তোমাৰ জীৱনত বহুত ডাঙৰ এখন বহল পৃথিৱী আছে নহয় নে তুমি এই বহল পৃথিৱীখনত যাব লাগিব বহুত কৰিবলৈ বাকি আছে তথাপিতো যদি মই তোমাক কওঁ বা সুধো যে তুমি কিবা কি কবা আৰু যিবিলাক তোমাৰ ফ্ৰেন্ড আছে বা তোমাৰ তলৰ শ্ৰেণীত পঢ়া আছে বা তোমাৰ দাদা ককাইদো বাইদো সকলো আছে তেওঁলোকক কি আহ্বান জনাবা পঢ়াৰ ক্ষেত্ৰতো আমি বাহিৰৰ যিখিনি আমাৰ সামাজিক যিখিনি আছে পঢ়াৰ সমানভাৱে আগুৱাই নিবলৈ কেনে ধৰণে আগুৱাই নিব লাগিব এই কথাখিনি যদি মই তোমাক ক'বলৈ কওঁ কি বুলি ক'বা তুমি মানে পঢ়াৰ উপৰিও আমাৰ নতুন প্ৰজন্মই পঢ়াৰ উপৰিও খেলা ধূলা নাচ গান কবিতা আবৃত্তি অন্যান্য কিবা মানে জড়িত হৈ থাকিব পাৰে তেতিয়া কি হয় মনবিলাক ভাল লাগে নে কি হয় মানে আজিকালিতো সকলোৱে পঢ়িব পাৰে সকলোৱে পাৰ্চেন্টেজ পায় তাৰ উপৰিও কি কৰিব পাৰে হেতুৰ লগত অকমান মানে পঢ়াটো থাকিবই তাৰ উপৰিও কি কৰি দেখাব পাৰিছো মানে সমাজত বা মানুহক কেনেকৈ চিনাকি দিব পাৰিছো প্ৰাংখু যেনেকৈ এতিয়া পঢ়াৰ লগতে তুমি মানে ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছা সেইকাৰণে তোমাক আজি তাৰিখত মানুহে চিনি পায়নে তুমি যে বিভিন্ন অনুষ্ঠানত যাওঁতে তোমাক বহুত মানুহে অচিনাকি মানুহ আহি কথা পাতে নাই কেনেকুৱা লাগে তেতিয়া কি কয় মানুহবিলাকে মানে মই চিনোৱা মানুহ আহি যায় হেতুৱে কৈছো তাৰপিছত তোমাৰ নাম প্ৰাংশুৰ নাম মই পটককে মই মানে এক্সাইটেড হৈছো কেনেকৈ চিনি পায় তাৰপিছত মই কথা পাতো আৰু চলি যায় মানে তেতিয়া ভাল লাগে যে অচিনাকি মানুহ এজনে আহিলে আৰু অকস্মাত তোমাক সুধি দিলে যে তুমি প্ৰাংশু চিতিয়া হয়নে বা প্ৰাংশু কি খবৰ বুলি যেতিয়া তোমাক সুধি দিলে তেতিয়া ভাল লাগে আৰু তুমি হেতুৱে ক'ব বিচাৰিছা যে পঢ়াৰ সমানে যদি আমি বাকি কামবিলাকো লৈ যাওঁ তেতিয়াহ'লে মানুহে আমাক আদৰি ল'ব আৰু তেনেকেতো আদৰি ল'লেই আৰু তোমাৰ তেতিয়া অকণমান মনটো বেলেগ ভাল লাগি থাকে নেকি বা জড়িত হৈ থাকিব পাৰিলে মই যদি তোমাক কিতাপখনৰ বাহিৰে এক মিনিটৰ কাৰণে কিতাপ তুমি স্কুল পঢ়িবই লাগিব ধৰা স্কুলৰ কিতাপ পঢ়িব লাগিব তাৰ ঠাইত যদি মই তোমাক খেলৰ কিবা এটা দি দিওঁ নৃত্যৰ কিবা এটা দি দিওঁ গানৰ কিবা এটা দি দিওঁ তেতিয়া তুমি কি মানে কোনটো আঁকোৱালি ল'বা মানে আমি যিমান পাৰো আমাৰ ব্ৰেইনটোক বা আমাৰ হাত ভৰিবোৰ ক'বাত লগাই থাকিব লাগে জড়িত কৰাই থ'ব লাগে তেতিয়া কি হয় মানে আমাৰ গাৰ মানে লেভেলটো আমাৰ ফুৰ্তি লাগি থাকে মই আকৌ তোমাক ঘূৰি আহিছোঁ মই বেলেগ এটা কথালৈ তুমি যে 26টা ভাষাত কবিতা পাঠ বা আবৃত্তি কৰিছা
পাহৰি নগৈছিলা তুমি যে এই বড়ো পিছত ধৰা তুমি এই আমি মাৰাঠীটো ক'ব লাগে, মাৰাঠীটোৰ পিছত তুমি পাঞ্জাবীটো ক'ব লাগে, বেংগলীটো ক'ব লাগে, বা যিখিনি তুমি কৰিলা গোটেইখিনি পাহৰি যোৱা নহয়নে? পাহৰা হয়, কিন্তু কেনেধৰণে মনত পৰে আকৌ? মোৰ যোনটো মনলৈ আহে, যিটো মনলৈ আহে সেইটোৱে কওঁ, যিটো মনলৈ আহে সেইটো, কিন্তু ৰিপিট নকৰোঁ মই। তুমি যেতিয়া ধৰা ২৬টা ভাষাত তুমি কবিতাটো পাঠ কৰিবা বা ২৬টা ভাষাত কৰিবা, তুমি এটা এটা লাইনে কৰিলা, মই ধৰি ল'লোঁ, কিন্তু তুমি পাহৰি নোযোৱা নে যে এইটো মাৰাঠীৰ পিছত পাঞ্জাবী আছিলে, পাঞ্জাবীৰ পিছত বেংগলী আছিলে, বা কি হয়, কেনেধৰণে মনত থাকে এইটো? মানে মই এনেকৈ লিষ্ট বনাই নলওঁ, মানে যিটো মনলৈ আহে মই সেইটো কৈ যাওঁ। তথাপিতো পাহৰি, মানে তেতিয়া তোমাৰ ২৬টা বুলি পূৰা একদম মনত থাকে? ২৬টা যে তুমি ক'ব লাগিব সেইটো তোমাৰ মগজত থাকি যায়, মানে ২৬টা ক'ব লাগিব বুলি মোৰ মনত থাকি যায়। একেবাৰতে হোৱাটো বস্তু নহয় বাৰু। কেনেকৈ হয় তুমি অকণ বুজাই দিয়াচোন, যদি আমিতো নাজানো, বা তোমাক এই ভিডিঅ'টোতো বহুত মানুহে চাব, সৰু সৰু ল'ৰা ছোৱালীও চাব, তুমি কেনেকৈ বুজাই দিবা সিহঁতক, কেনেকৈ মনত থ'ব লাগিব, কি বুজাই দিবা? মানে আমি যিমানেই কোনোবা এটা বস্তু যদি আমি তুমি কেমেৰালৈ চাই কোৱাচোন ধুনীয়াকৈ। শিল এটা ঘঁহাই থাকিলে শিল এটা ক্ষয় যায়, সেইদৰে আমি আমাৰ মগজটো যিমানেই ধাৰ কৰোঁ সিমানেই আমাৰ চাৰ্ফ হৈ যাব, মানে যিমানে আমি ইউজ কৰোঁ। মানে তুমি এইটো বিশ্বাস কৰা? হয়। আৰু তুমি সেই বিশ্বাসটো লৈ আগবাঢ়িছা কাৰণে তুমি মানে আজিৰ তাৰিখত যিমানখিনি কৰিছা সেইখিনিত সফলতা লাভ কৰিছোঁ বুলি ভাবা? আজিকালি ল'ৰা ছোৱালীবিলাকে তুমি দেখিছাই যে মোবাইলৰ প্ৰতি বহুত মোবাইলেই লাগে, হয়নে? আমি যদি চাওঁ সৰু ল'ৰা এটা, তোমাৰ ভাইটি আছেনে? নাই ন? ভাইটিক যদি ভাত খুৱাবলগীয়া হয় তেতিয়াহ'লে মোবাইলটো হাতত দি দিবলগীয়া হয়, এনেকুৱা এটা পৰিৱেশ হয়, হয়নে? গতিকে তুমি চোৱা নাই মোবাইল? মই কেতিয়াবা চাওঁ, কম চোৱা আৰু। কিন্তু আজিকালি বহুত ল'ৰা বা ছোৱালীয়ে, সৰু সৰু ল'ৰা ছোৱালীয়ে মোবাইলটো মেইন বস্তু, মোবাইলটো লাগিবই, মোবাইল দিলে এডিক্টেড হৈ গৈছে। য়েছ, তুমি মোবাইলটো নোচোৱাকৈ তুমি এইবিলাক কামত জড়িত হৈ আছা, মোবাইলটো কম চাই। গতিকে তুমি সেই ল'ৰা ছোৱালী, তোমাৰ যিখিনি ফ্ৰেণ্ড বা লগৰ ল'ৰা ছোৱালী আছে বা ভাইটি ভণ্টি দাদা বাইদেউ আছে, তেওঁলোকক কি ক'বা মোবাইলটো চোৱাৰ ক্ষেত্ৰত? এইটো আমাক লোকচান কৰিছে যেন তেনেকুৱা নালাগেনে? আমাক বহুতো লোকচান কৰিছে। মোবাইল চাই আমাৰ টাইমৰ একো ভেলু নোহোৱা হৈছে। আমি যেতিয়া মন যায় তেতিয়া খুলি দিওঁ ইনষ্টাগ্ৰাম। আজিকালি ল'ৰাবোৰে এটা গেম আছে ফ্ৰী ফায়াৰ, BGMI, এইবোৰ বহুত এডিক্টেড হৈ যায় আৰু বহুত পইচাও খৰচ কৰি দিয়ে। সেই ফলত মানে পুৰা হাৰ্ট এটেক হৈ যায় কিছু, মই দেখিছোঁ। মানে সেইবোৰে ল'ৰা ছোৱালীবিলাক বেয়া কৰিছে। এইটো কি ক'বা তুমি? কি মানে মোবাইলটো এৰি ৰাখিবলৈ আমি বিভিন্ন মানে ডান্স, গান, ছবি, ঢোল এইবোৰ বজাই থাকিব লাগে বা ক'ৰবাত দি দিব লাগে। যেনিবা ডান্সৰ স্কুল এখনত দি দিলে, ছবি স্কুল এখনত দি দিলে, মুঠতে বিজি ৰাখিব লাগে। মানে বেলেগ ক'ৰবাত যদি বিজি হৈ থাকে তেতিয়া মোবাইলটো চোৱাৰ মানে এইটো কমি যাব, তুমি সেইটো ক'ব বিচাৰিছা? আৰু মাক দেউতাকো অকণমান ষ্ট্ৰিক্ট হ'ব লাগিব। কি ক'বা তুমি মই যদি তোমাক কওঁ যে তুমি সেইসকল মানে ল'ৰা ছোৱালী, তোমাৰ লগৰ বুলিয়ে ধৰি লোৱা, যিসকলে মোবাইল চায়, তোমাৰ লগৰো আছে চাগে তেনেকুৱা, মোবাইলটো খুব বেছি চোৱা, স্কুলৰে হওক টিউচনেৰে হওক বা বিভিন্ন তোমাৰ হেৰিয়ৰ ক্ষেত্ৰত, সেইসকলৰ মাক দেউতাকসকলক কি আহ্বান জনাবা? তোমাক যদি কওঁ মই, তুমি আহ্বান জনোৱা একদম ডাঙৰ এজন মানুহৰ দৰে, তুমি তেওঁলোকক এটা অনুৰোধ কৰিবলৈ বিচৰা, কি অনুৰোধ কৰিবা? মানে আজিকালি মই দেখিছোঁ যে ল'ৰাবোৰে মাকক দম দিয়ে বা দেউতাকক, মা মোবাইলটো দে নহ'লে মই ভাত নাখাওঁ, তাৰপিছত কয় মই নাহাগো, মই নুশু। সেইবোৰ কওঁতে মাক দেউতাকে মোবাইলটো দি দিয়ে। এই চিঞৰ নাথাকিবি, এই মোবাইলটোকে চাগে যা, সেই বুলি কৈ দি দিয়ে। কিন্তু এনে কৰিব নালাগে। সেইটোৱে কৈছোঁ। কি ক'বা মাক বাপেকহঁতক, তুমি কি ক'বা? মানে অলপ কষ্ট পাবলৈ দিব লাগে সন্তানবোৰক, আলাসত ৰাখিব নালাগে। ল'ৰা ছোৱালীক আলাসত ৰাখিব নালাগে, তেতিয়া লাহে লাহে ল'ৰা ছোৱালীবিলাক মানে নিজৰ ভাল পথত আহিব। অলপ মাক দেউতাক ষ্ট্ৰিক্টো হ'ব লাগিব। ষ্ট্ৰিক্ট হ'ব লাগিব। তোমালোকৰ মানে মা দেউতা ষ্ট্ৰিক্ট, সেইটো ক্ষেত্ৰত ষ্ট্ৰিক্ট মানে, সেইকাৰণে তুমি তেওঁলোকো যদি চব মাক বাপেকে ষ্ট্ৰিক্ট হৈ যায় তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাক ভাল হ'ব। পাংখু ঘৰত মানে কি বুলি মাতে তোমাক ঘৰত? ধুন বুলি মাতে। ধুন? হয়। কোনে, মা দেউতা দুইজনে মাতে। ওচৰৰ ঘৰ টিউন বুলি মাতে। মোৰ অসংখ্য নাম আছে। তোমাক ঘৰত মা দেউতা তুমি এটাই ল'ৰা নহয় জানো? হয়। তোমাক মৰম কোনে বেছি কৰে, মায়ে কৰে নে দেউতাই কৰে? দুইটা সমানে কৰে। তথাপিতো যদি অকণমান হ'লেও বেছি কমটো থাকিব কোনোবা?
মায়ে কৰে মায়ে কৰে মানে আৰু দেউতা বেছি লাগি থাকে মায়ে ইমান লাগি নাথাকে মানে আৰু যদি তুমি কিবা ভুল কৰা উৎপাতটো বেছি কৰা তেতিয়া কোনে পিটে দেউতা দেউতাই মায়ে নিপিটে মা কেতিয়াবা পিটে বেছি মানে উৎপাত কৰি থাকিলে পিটে আৰু তুমি ফিল্ডত গৈ কিবা খেল খেলা নে কেতিয়াবা মই খেলিছিলোঁ টাইকাণ্ডো ফুটবল খেলিছিলোঁ কিন্তু এতিয়া এৰি দিলোঁ এতিয়া মানে তুমি মেইনকৈ কিহত ব্যস্ত হৈ আছা মই নেশ্যনেল চিলড্ৰেন চায়েন্স কংগ্ৰেছ আৰু উপহাৰ ছবি গীটাৰ ঢোল এতিয়া মানে ৰাষ্ট্ৰীয় শিশু বিজ্ঞানৰ যিটো হেৰি বঁটা সেইটো তুমি কি আছিলে তোমাৰ প্ৰজেক্টটো কি আছিলে জিৰ' ফুড ৱেষ্ট অফ কিটচেন বাই প্ৰচেছিং পল্ট্ৰি ফুড তাৰ বিষয়ে যদি অকণমান তুমি কোৱাচোন অকণমান ধুনীয়াকৈ মানে জিৰ' ফুড ৱেষ্ট অফ কিটচেন বাই প্ৰচেছিং পল্ট্ৰি ফুড মানে হৈছে আমি দেখিছিলোঁ যে আমাৰ ৱেষ্ট ফুডবোৰ য'তে ত'তে পেলাই দিয়ে আৰু মাটি পানী বায়ু দূষিত হৈ গৈছে আৰু সেইবাবে মানুহৰ লগতে আন প্ৰাণীবোৰো হানিকাৰক হৈ পৰিছে আৰু বহুত বেমাৰ আজাৰ হোৱা দেখা গৈছে গতিকে আমি এই ফুডটো য'তে ত'তে নেপেলাই আমি কেনেকৈ ইয়াক ৰিইউজ কৰিব পাৰোঁ তাৰ ওপৰত আমি আমাৰ প্ৰজেক্টটো কৰিছিলোঁ এই প্ৰজেক্টটোতে তুমি মানে চিলেক্ট হৈছিলা হয় হয় তোমালোকৰ টিমটোত কেইজন আছিলে দুজন আছিলে আৰু এজন কোৱাকাৰ আনজন কোৱাকাৰ কি নাম তেখেতৰ শ্ৰীমাছ বৰা তোমাৰ লগতে পঢ়ে হয় হয় গাইড কোন আছিলে দেৱী থেমৰাম ছাৰ স্কুলৰ হয় স্কুলৰ তাৰপিছত এতিয়া তুমি তাত চিলেক্ট হোৱাৰ পিছত আৰু যেতিয়া তুমি এখাপ আগলৈ যাবা তেতিয়া তোমাৰ প্ৰজেক্টটো বদলি হ'ব নে সেইটো প্ৰজেক্টে থাকিব মানে সেইটোকে থাকিব এইটো কিন্তু আৰু অকণমান ইম্প্ৰুভ হ'ব মানে প্ৰজেক্টটো একে থাকিব ইম্প্ৰুভ হ'ব এতিয়া মই নেশ্যনেলৰ বাবে অপেক্ষা কৰি আছোঁ নেশ্যনেলৰ বাবে সেইটো কেতিয়া কি হ'ব জানা কিবা এইটো জুন জুলাই মাহত হ'ব মধ্যপ্ৰদেশত তুমি চিলেক্ট হ'বা নে তাত হৈছা মানে তালৈ যাব পাম তালৈ যোৱাটো চিলেক্ট হৈছা কিন্তু তাত তুমি সেই মানে তোমাৰ যিখিনি দেখাবগৈ লাগিব তাত প্ৰজেক্টটো তাত তুমি প্ৰেজেণ্ট কৰিব লাগিব আৰু তাত যদি চিলেক্ট হৈ যোৱা তেতিয়া তাৰপিছত তাত যদি চিলেক্ট হৈ যাওঁ টপ 20ত আহিব পাৰোঁ তেতিয়া ভাল লাগিব দেশৰ ভিতৰত তোমাৰ নামটো জিলিকিব হয় 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 যদি টপ 3টাত আহে টপ 3ত আহে ফাৰ্ষ্টটো মানে 3টাক আমাৰ ৰকেট উৰোৱাৰ য'ৰ পৰা উৰাই তাক সেইটো দেখাবলৈ নিব তুমি যিহেতু শিশু বিজ্ঞানী হিচাপে স্বীকৃতি পাইছা এটা পৰ্যায়ত হয়নে তোমাৰ মনত মানে বিজ্ঞান মানে কি ভাবা তোমাক যদি মই কওঁ বিজ্ঞান কি মানে আমাৰ চাৰাউণ্ডিঙৰ বহুত সৰু সুৰা বস্তু আছে যেনে আমাৰ মানে আমি ভাবিলোঁ বস্তু এটা যেনিবা আমাৰ কঠীয়া নিওঁতে বহুত কষ্ট হয় এডাল কঠীয়া নিওঁতে বা কঠীয়া আনোতে মেইনলি আনোতে ইয়াত বহুত কষ্ট সেইটো কেনেকৈনো মানে ইজি কৰিব পাৰি ইজি কৰাকে চায়েন্স বোলে ইজি মানে চায়েন্স খুব কম ভাষাত মানে সেইটোৱে আৰু ইজি মানে চায়েন্স কি প্ৰচেছত গ'লে আমি সহজে কামটো সমাধান কৰিব পাৰোঁ কষ্ট কম হ'ল সময় কম লাগিলে সেইটোৱে চায়েন্স তোমাৰ ভাষাত তুমি মানে ভৱিষ্যতেতো তুমি কৈছাই যে এটা চাইণ্টিষ্ট হোৱাৰ তোমাৰ মনে অকণমান মনত পুহি ৰাখিছা নহয় জানো তোমাক যদি মই কওঁ যে তুমি এই নাচা শব্দটো শুনিছা ঈশ্বৰ নাচা এইবিলাক শুনিছা কোনটোত তোমাক যদি মই দিলে তুমি হৈ গ'লা মই ধৰি ল'লোঁ তোমাক ঈশ্বৰ নাচা দুটা ৰাস্তা দি দিলে ভগৱানে তো কোনটোত যাবা তুমি ঈশ্বৰত বেছি যাবলৈ ভাল পাবা নে নাচাত গৈ ভাল পাবা তো একচুৱেলি ক'বলৈ গ'লে মোৰ নিজৰ দেশতে যাবলৈ ভাল পাম ঈশ্বৰত গৈ থাকি ভাল পাবা কিন্তু চান্স পালে মই ভৱিষ্যত তাৰ পিছত আৰু ঈশ্বৰত প্ৰথমে তুমি ধৰা যোগদান কৰিলা তাত নিজৰ তুমি যিখিনি আছে দেখালা তাৰপিছত তুমি নাচাত যাবলৈও ইচ্ছা কৰা আৰু তেতিয়া তুমিতো মই দেখিছোঁ যে তুমি কবিতা পাঠটো কৰাৰ পাছৰে পৰা অকল মানে চায়েন্সৰ লগত বা চাইণ্টিষ্ট সেই লাইনৰ লগতে তুমি গৈ আছা তুমি কেনেধৰণে কেনেকৈ ভাবিলা যে মই এই লাইনটোত যাম মই প্ৰথম ৰুবুল মহতক চিনি পোৱা কোন হয় ৰুবুল মহত কলেজপুৰত থকা আগতে এজন চাইণ্টিষ্ট এতিয়া ক'ত থাকে জানা এতিয়া নাচাত থাকে
এতিয়া আমেৰিকাৰ এজন মানে ভাল গৱেষক বিজ্ঞানী হয়নে তেখেতৰ যে এখন কিতাপ আছিলে মনত আছে মোৰ এটা সপোন আছে পঢ়িছা তুমি হয় পঢ়িছা আৰু তাততো তেখেতে খুব ধুনীয়াকৈ লিখিছে যে কিমান তেখেতে দুখীয়া ঘৰ আছিলে হয়নে ঘৰ অৱস্থাটো কি আছিলে খাবলৈ নাপায় হয়নে 16টা ঘৰত ফুটা আছিলে মানে এটা ঘৰত তেখেতৰ ঘৰটোত 16টাকে ফুটা আছিলে তাত পানী পৰে তাৰপিছত আজি তেখেত গৈ ক'ত আছেগৈ আমেৰিকাত গতিকে এই যে আমি যে ভাবোঁ দুখীয়া মানুহ হ'লে বা পইচা নাথাকিলে আমি খুব সপোন দেখিব নোৱাৰোঁ তাৰ বিপৰীতে কিন্তু এই কাকপথাৰ ৰুবুল মাউতে বহুত দেখাই দিছে হয়নে গতিকে সেইটো তুমি কি বুলি তুমি যদি দুখীয়া ঘৰৰ খুব টেলেণ্ট থকা এটা ল'ৰা আছে ধৰা শিশু তোমাৰ দৰে ল'ৰা এটা আছে তাক তুমি কি বুলি বুজাবা সেই কথাটো যদি মই তোমাক বুজাব কওঁ মানে কোনোবা এটা বস্তু নেপালেহে আমাৰ মই যে এইটো নেপালোঁ মইতো কৰিবই লাগিব মানে মই ক'লোঁ যেনিবা মা মোক আজি বাইক এখন লাগে নেপালোঁ মা মোক আজি বহী এখন লাগে নেপালোঁ এই তেতিয়াৰ পৰা আমাৰ মনটো উঠিছে মই কেলৈ নেপাম মই এদিন পাবই লাগিব সেনেকৈ সেই চেলেঞ্জটো মানে পঢ়াৰ ওপৰত ল'ব লাগে বেলেগৰ ওপৰত নহয় মানে বাইকখন যেনেকৈ লাগে বুলি ভাবি ল'লোঁ তেনেকৈ পঢ়াটোৰ ক্ষেত্ৰত আমি সেনেকৈ ভাবিব লাগে নহয় মানে বাইকখন লাগে বুলি কওঁতে দিব নোৱাৰিলে আমাৰ বহুত দুখীয়া বুলি ভাবি ল'লোঁ তাৰপিছত মই নেপালোঁ বাইকখন তাৰপিছত এই সেইটোৰ পৰা আমি কেলৈ বাইক নাপাম আমি ভালকৈ পঢ়িব লাগিব মই এখন নিজে বাইক কিনিব লাগিব মই ভালকৈ পঢ়ি ভাল চাকৰি ল'ব লাগিব ধনী হ'ব লাগিব পইচা ইনকাম কৰিব লাগিব তাৰপিছত মই বাইকখন নিজে কিনিব লাগিব মানে সেই তেনেকুৱা এটা মন বস্তু এটা নেপালেহে বুজি পাইছোঁ সেইটোৱে কৈছোঁ তেনেকুৱা এটা মন বান্ধি ল'ব লাগিব মানে হয়নে যে মই নেপালোঁ মই নিজে কিনিম সেই পৰ্যায়লৈ মই নিজে যাব লাগিব পাংখ কি খাই ভাল পোৱা মই নিৰামিষৰ ভিতৰত ঔটেঙাৰ দাঁত দাইল তোমাক যদি মানে খাবলৈ দিয়ে তুমি কি একদম চিলেক্ট কৰিবা আমিকে ধৰি ল'লোঁ মই মাছ মাংস খোৱা আৰু বাহিৰৰ ফাষ্টফুড কিবা কিবি এইবিলাক ফাষ্টফুড মই বহুত কম খোৱা নি আজিকালিতো ল'ৰা ছোৱালীয়ে ফাষ্টফুড খায়েই হয় নাই ভাত পানী নাখাই হ'লেও ফাষ্টফুডটো খাব লাগিব এনেকুৱা ধৰণৰ হৈছে তুমি মানে ফাষ্টফুডটো কম খোৱা কি খোৱা ফাষ্টফুডৰ বিপৰীতে কি খোৱা ভাতটো খাবই লাগিব তাৰ বাহিৰে মানে আমি গ্ৰীণ লিফি ভেজিটেবলছ খাই বহুত ভাল পাওঁ তুমি মানে যেতিয়া বুজা হৈছা তেতিয়াৰ পৰা তুমি তেলজাতীয় যিবিলাক মানে ধৰা চাওমিন ম'ম' এইবিলাক তুমি এৰাই চলা খাওঁ কেতিয়াবা কম সেইবিলাকে কি মানে স্বাস্থ্যৰ কাৰণে বেয়া বুলি তুমি বুজি পোৱা নেকি হয় বহুত কিবা কিবি মানে ৰিফাইন দিয়ে চিবা তেল দিয়ে মানে দেখিলে মানে স্বাস্থ্যটোৰ কাৰণে বেয়া আৰু স্বাস্থ্যটোৰ কাৰণে তোমাক যদি মই কওঁ যে সেই কথাখিনিকে তুমি তোমাৰ যিখিনি লগৰ আছে বা তেওঁলোকক তুমি কি বুলি ক'বা যিবিলাকে একদম ভাত নাখায় ফাষ্টফুডে লাগে চাওমিন খাবই লাগিব ম'ম' খাবই লাগিব তেওঁলোকক তুমি কি ক'বা যদি কেমেৰাত চাই তোমাক ক'বলৈ কওঁ আচলতে ক'বলৈ গ'লে আমি জিভাতহে জুতি বিচাৰোঁ কিন্তু আমাৰ পেটত কি হয় আমি একোৱেই নাজানো সেইবাবে আমাৰ এই ফাষ্টফুডবোৰ খাই আমাৰ বেমাৰো হ'ব পাৰে কিন্তু আমাৰ গ্ৰীণ লিফি ভেজিটেবলছ খাই আমাৰ জিভাত জুতি নহ'ব পাৰে কিন্তু পেটৰ বাবে ই ভাল মানে স্বাস্থ্যৰ কাৰণে তেলজাতীয় বস্তুটো বেয়া আৰু সেইটো এৰাই চলিব লাগে মানে কম পৰিমাণে খাব পাৰে কিন্তু অত্যাধিক নহয় অত্যাধিক হ'ল ৰাক্ষসৰ লক্ষণ সেইটো মানে সেইটো এৰাই চলাটো তুমি বিচাৰা আৰু তুমি নিজেও এৰাই চলা প্ৰাংখুৱে কিতাপ পঢ়াৰ উপৰিও আৰু তুমি চায়েন্সৰ লগত বা জড়িত সেইখিনি ক'লাই আৰু কি কৰি ভাল পোৱা আৰু মই নাটক কৰি ভাল পাওঁ নাটক শিকিছা নি হয় শিকিছোঁ নাটক মানে কেনেকুৱা সৰু নাটক নে ডাঙৰ মানুহৰ নাটক কি নাটক শিকিছে কিবা মনত আছে নেকি ডাইলগ যে নাটক ক'ব পৰা কিবা ক'ত কৰিছিলা নাটকখন মই কাকপথাৰ সাংস্কৃতিক সংঘত কৰিছিলা ডাইলগটো অকণমান কৈ দিয়াচোন কেমেৰা চাই ধুনীয়াকৈ কৈ দিয়া তোমালোক আজিৰ পৰা কোনো বাঘ সিংহ হাতী ঘোঁৰা এইবোৰ নহয় তোমালোক একোজন যোদ্ধা কি হয় তোমালোক ধুনীয়া বাকীবিলাকে ক'ব আৰু মানে মানে এইটো ইয়াতে তোমালোকে হেৰি কৰিছিলা এই মানুহে চাইছিলে ধুনীয়াকৈ কেতিয়া কৰিছিলা এইটো এইবছৰ 22 চন মানত আৰু আমি আহিছোঁ পাংখত যিটো বিহু হৈ আছে
গতিকে তুমি বিহুৰ লগত জড়িত কি বস্তু কি কৰি ভাল পোৱা ঢোল পেঁপা বাঁহী গগনা বা গান গাই কি কৰা কোৱাচোন মই ঢোল বজাই ভাল পাওঁ ঢোল বজাই ভাল পোৱা এতিয়াতো ঢোল বজোৱা পৰিৱেশটো আমাৰ নাই গতিকে বিহুৰ লগত জড়িত কিবা কি ক'বা তুমি গান গোৱা গান বিহু গান কোৱাচোন বিহু গান এটা গোৱা কিনো সদ মহিয়া বতাহ জাকি মাৰিলে ঐ গছে বনে হলা লেঐ পাত ঐ কিনো অসমীয়া বিহুতি আহিলে ঐ গৰু চালে লগালে মাত ধন্যবাদ প্ৰাংকু চেতিয়াক আমি ধন্যবাদ জনাইছোঁ তেখেতৰ যিসমূহ প্ৰতিভা এই প্ৰতিভাসমূহ আমাৰ আগত দেখালে আপোনালোকেও দেখিলে বিভিন্ন ক্ষেত্ৰত তেখেতৰ যিবিলাক প্ৰতিভা গীত কবিতা নাটকৰ সংলাপ বা ২৬টাকৈ ভাষাত কবিতা আবৃত্তি কৰি এনেধৰণৰ বিভিন্ন প্ৰতিভাৰে বিকশিত এগৰাকী শিশু আৰু এই শিশুটিক যদি আমি এনেধৰণৰ কিছু প্লেটফৰ্ম দিবলৈ পাৰোঁ তেতিয়াহ'লে নিশ্চয় তেখেতে এগৰাকী ভাল মানুহ সুস্থ নাগৰিক বা সমাজৰ কাৰণে কিবা এটা কৰিব সেয়া আমি নিশ্চয় আশা কৰিব পাৰোঁ আৰু ইয়াৰ লগে লগেই আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিব বিচাৰিছোঁ অন্য এটি ভিডিঅ'ত আমি এনেধৰণৰ গ্ৰাম্য অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা যিসকল ব্যক্তি বিশেষ আছে এই ব্যক্তিসকলক আমি আপোনালোকৰ আগলৈ লৈ আনিবলৈ চেষ্টা কৰিম তেওঁলোকৰ প্ৰতিভাসমূহ বা তেওঁলোকে কৰি অহা কামবোৰ কেনেধৰণে তেখেতলোকে প্ৰচাৰ বিমুখ হৈ কামবিলাক কৰি আছে এইবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগে লগেই আজি কথাশিল্প নামৰ অনুষ্ঠানটিৰ পৰা মই মিণ্টু তালুকদাৰে বিদায় মাগিছোঁ ধন্যবাদ